হেল্ল' বাইদেউসকল, কি খবৰ? চবলোকৰ মাজলৈ এটা বহুতে ভাল খবৰ এটা লৈছোঁ। অৰুণোদয় 3.0 কাৰণে আমাৰ CM ছাৰে এটা বৃহৎ ঘোষণা কৰিছে। তাৰ আগতে যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। আৰু কথাটো হৈছে যে আপোনালোকৰ অৰুণোদয় 3.0 আপোনালোকৰ 2 মাহৰ টকা পাব লগা আছিল, কিন্তু আপোনালোকক অক্টোবৰ মাহৰ 7 তাৰিখে 1250 টকা 1 মাহৰ টকাটো আপোনালোকক একাউণ্টত প্ৰদান কৰিছে। আৰু যি আপোনালোকৰ 1 মাহৰ টকাটো চৰকাৰৰ হাতত ৰখি গৈছে, সেই 1 মাহৰ টকাটো আপোনালোকক 2026 চনৰ ফেব্ৰুৱাৰী মাহত দিয়াৰ কথা ঘোষণা কৰিছে আমাৰ CM ছাৰে। আৰু যি আপোনালোকৰ CM ছাৰে ঘোষণা কৰাৰ কথাষাৰ আপোনালোকক এবাৰ শুনাই দিছোঁ, আপোনালোকে শুনিলে আপোনালোকে ভালদৰে বুজি পাব। আৰু যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলোঁ অক্টোবৰত। তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰোঁ নেকি? সেইটোতো মই নোৱাৰোঁ, কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লোঁ, ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজিয়ে আপোনালোকক মই কৈ থৈ আশা কৰিছোঁ আমাৰ CM ছাৰে লাইভ ভিডিঅ'টোৰ মাধ্যমে ঘোষণা কৰা কথাবোৰ আপোনালোকে ভালদৰে বুজি পালে আৰু আপোনালোক ফেব্ৰুৱাৰী মাহত এটা বৃহৎ ধন লাভ কৰিবলৈ আপোনালোকে গৈ আছে। তো এইটোৱে ইনফৰ্মেশ্যন দিবলৈ যদি ভাল লাগে এটা লাইক কৰি সকলোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু তলত কমেণ্ট কৰিব। থেংক ইউ ভিডিঅ' চোৱাৰ বাবে।